don't have to say nothing. Kumar Boro, Harise ভাল লাগিছে। আমি জিকিলো পর্বজোড়া হিসাবে আমি বিপিএফ জিকিলো আৰু বিটিসিটো আমি বিপিএফ হিসাবে জিকিলো প্ৰায় সমষ্টিকেইটাত আমি জিকিছো ৰাইজে বিপিএফৰ প্ৰতি আস্থা আছে আৰু এবাৰ খুব সুন্দৰকৈ ৰাইজৰ চৰকাৰ বনোৱা হ'ব বিপিএফৰ জৰিয়তে হাগ্ৰামা মহিলাৰ নেতৃত্বত हाग्रामा सरकारा फैफिनलायबाय So hello लोगोफोर गुड मर्निं नोंथांमोनाथ' दिनैनि भिडिअखौ इन्ट्र' भिडिअ आरो थाम्बनेलाव नायनानै गोबाङानो मिन्थिखाबाय दाथ' गोबाङानो मिन्थिखायो मानो होनोब्ला बिटिसि इलेक्सनाव सोर देरहासार जानो हाखो बेखौथ' नोंथांमोना गोबाङानो नुबाय दंखायो आरोना प्रमद बर' बा हाग्रामा सार नोंथांमोनाथ' मिन्थिखाबाय देग्लायनि बिटिसि इलेक्सनाव सोर देरहासार जानो हाखो नोंथांमोनाथ' निउसनि गेजेरै नुबाय दंखायो दा बिनि सायावनो गोबां गरम खबर आरोना माने नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायबानो जाबाय नोंथांमोना ओमफ्राय आरो स्किप खालामनाङा भिडिअखौ फुल नायनानै थांबानो जाबाय फुल नायनानै थांबासो मिथिनानै मोनगोन खोनानायावथ' प्रमद बर'आ जेननाय बायदि खोनाखादों आरोना आरो हाग्रामा सारा देरहाबाय देरहानाया एख' गिदिर बाथ्रा नङा आरोना जोंनि थाखाय माने सरकारखौ सोर मोजां दागोन खामानिखौ सोर मोजां मावगोन बेसो आरोना दा पाब्लिकनि थाखायथ' देरहानाया एसेबां गिदिर बाथ्रा नङा नालाय दा नोंथांमोना नैबे आपडेटखौ नायनानै लाग्रोबानो जाबाय What you have to say about the results? I don't have to say nothing. Kumar Boro, Harise ভাল লাগিছে। जुजियै जोङो देरहाफिनबाय हाग्रामा सरकारा फैफिनलायबाय আমি জিকিলো পর্বজোড়া হিসাবে আমি বিপিএফ জিকিলো আৰু বিটিসিটো আমি বিপিএফ হিসাবে জিকিলো প্ৰায় সমষ্টিকেইটাত আমি জিকিছো ৰাইজে বিপিএফৰ প্ৰতি আস্থা আছে আৰু এবাৰ খুব সুন্দৰকৈ ৰাইজৰ চৰকাৰ বনোৱা হ'ব বিপিএফৰ জৰিয়তে হাগ্ৰামা মহিলাৰ নেতৃত্বত ইউপিপিএল ৰাইজক ঠগালে এই 5 বছৰ ঠগ আৰু বঞ্চনা আৰু লঞ্চনা এটা চৰকাৰ দিলে ৰাইজক দিলে গতিকে তাৰ প্ৰতিটো ৰাইজে ঠিক সঠিক সিদ্ধান্তৰে দিছে জিকিলো পৰ্বজোড়া হিচাপে আমি বিপিএফ জিকিলো আৰু বিটিসিটো আমি বিপিএফ হিচাপে জিকিলো প্ৰায় সমষ্টিকেইটাত আমি জিকিছো ৰাইজে বিপিএফৰ প্ৰতি আস্থা আছে আৰু এবাৰ খুব সুন্দৰকৈ ৰাইজৰ চৰকাৰ বনোৱা হ'ব বিপিএফৰ জৰিয়তে হাগ্ৰামা মহিলাৰ নেতৃত্বত ইউপিপিএল ৰাইজক ঠগালে এই 5 বছৰ ঠগ আৰু বঞ্চনা আৰু লঞ্চনা এটা চৰকাৰ দিলে ৰাইজক দিলে গতিকে তাৰ প্ৰতিটো ৰাইজে ঠিক সঠিক সিদ্ধান্তৰে দিছে जेबो खोथा गैया आरो माथो सालाखौ আপনি যেহেতু লাভ কৰিলে আপোনাৰ অনুভৱ কি ক'ব আৰু সমগ্ৰ বিটিচিত চৰকাৰ কেনেকৈ কৰিব মই প্ৰথমতে আমাৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিব কচুগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক যে তেখেতে বাছনি কৰিলে তেখেতে আমাৰ এই ৰাজনৈতিক পৰিস্থিতিত মোকে এজন কেণ্ডিডেট হিচাপে বাছনি কৰাৰ বেলেগ সঠিকভাৱে আৰু সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰিয়ে তেখেতে এটা সিদ্ধান্ত লৈছিলে আৰু তেখেতে লোৱা সিদ্ধান্তটো একেবাৰে কাৰেক্ট এটা সিদ্ধান্ত বুলি মই ক'ব বিচাৰোঁ যাৰ কাৰণে আজি কচুগাঁও সমষ্টিত কেণ্ডিডেট হিচাপে তেখেতে দিয়াৰ দৰে মই আজি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি মানে হাজাৰ হাজাৰ ৰাইজৰ এটা সমৰ্থন সহযোগ আৰু তেখেতসকলৰ মৰম আদায় কৰিবলৈ সক্ষম হ'লো যাৰ কাৰণে আজি এই বিটিচি ইলেকশ্যনত মই ইমান শক্তিশালী
আমাৰ যিবিলাক মানে চৰকাৰ পক্ষ যিবিলাকে মোৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছিলে তেখেতসকলকো হৰুৱাই মই আজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হলো আৰু এই মোৰ আজি বিজয় যে মই সাব্যস্ত কৰিবলৈ সক্ষম হলো ইয়াৰ কাৰণে এতিয়া মই কৃতিত্ব আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলক মই দিব বিচাৰো আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল জাতি জনগোষ্ঠী যিসকল ধৰ্মাৱলম্বী ভাই বন্ধুসকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মোক ভোটদান কৰি পেলাই জিকাই দিলে মই তেখেতসকলক সঁচাকৈ ধন্যবাদ মানে একেবাৰে মানে আৰু শ্ৰদ্ধা তেওঁলোকৰ প্ৰতি মই জ্ঞাপন কৰিছো শুভেচ্ছাও মই জনাইছো তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই মই আজি এই নিৰ্বাচনী যুঁজত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হলো মই জয়ী হলো আৰু এই মই জয় হোৱাটো অকল হয়তো মোৰ কাৰণে নহয় এইটো কচুগাঁও সমষ্টিবাসী ভোটাৰ ৰাইজৰ সবৰে আমাৰ জয়ী বুলি মই ক'ব বিচাৰো পিপিএফ দলৰ জয়ী বুলি মই ক'ব বিচাৰো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিবৰ জয়ী হোৱা বুলি মই সেইটো ক'ব বিচাৰো আজি বিপিএফ দলৰ প্ৰতি আস্থা বিশ্বাস আৰু ভাল পোৱা ৰাইজৰ মনত যদি নাথাকিলেহেঁতেন এইবিলাক ইমান মানে শক্তিশালী প্ৰতিদ্বন্দ্বী যিসকল আছে তেখেতসকলক হৰুৱাই বিপিএফ দলে ইয়াত চৰকাৰ নথকা এই অৱস্থাত থাকি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হোৱা এইখিনি সময়ত মোক নিশ্চয় জিকাই দি আজি ইয়াত বিপিএফ দলৰ মান সন্মান ৰক্ষা কৰাটো এইখিনি সুযোগ দিয়াটো কেতিয়াও সম্ভৱ নহলহেঁতেন আজি একমাত্ৰ বিপিএফ দলৰ প্ৰতি আস্থা বিশ্বাস কচুগাঁও সমষ্টিবাসী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিৱস বিপিএফৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস থকাৰ কাৰণেহে ৰাইজে হিল ঢোল ভাঙি ওলাই আহি মোক ভোটদান দিলে মোক ভোট দিলে আৰু মোক জয়ী কৰালে গতিকে আজি মই বিপিএফ দলৰ যিসকল ভোটাৰ ৰাইজ আছে কচুগাঁওবাসী সমষ্টিবাসী ৰাইজ আছে এইসকলক সবকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলক লৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আজি তেওঁলোকৰ আশীৰ্বাদ তেখেতসকলৰ মৰম লৈ পেলাই মই অদূৰ ভৱিষ্যতত কচুগাঁও সমষ্টিবাসী ৰাইজৰ হৈ কাম কৰি যাম সমষ্টিখনৰ উন্নয়নৰ কাৰণে কাম কৰি যাম এতিয়া কথাটো হ'ল যে বিপিএফ দলে যেহেতু একসংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ মানে সক্ষম হোৱাৰ পথলৈ গতি কৰিছে আৰু আমি এই অৱস্থাত থাকি এতিয়া বিটিচিত অকলে চৰকাৰ বনাব পৰা অৱস্থা যেহেতু দেখিবলৈ পাইছো আমি চৰকাৰখন কেনেকৈ বনাম আৰু আমাৰ চৰকাৰ বনোৱাৰ ৰণকৌশল কি হ'ব নিশ্চয়কৈ আমি অহাকালি আমাৰ দলৰ মজিয়াত আলোচনা কৰিম আৰু এই হিচাপে এতিয়া আমাৰ বিপিএফৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত এটা শক্তিশালী চৰকাৰ এইবাৰ আকৌ আমাৰ বিটিচিবাসী ৰাইজে পাবলৈ সক্ষম হৈছে আৰু আমি বিপিএফ দলৰ পৰা যিটো চৰকাৰ বনাম বিটিচিত সেই চৰকাৰখনে ৰাইজৰ চৰকাৰ হিচাপে কাম কৰিব ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে বিদলীন অঞ্চলৰ বিকাশৰ কাৰণে আমাৰ বিপিএফে নিৰ্বাচনী যিবিলাক আমাৰ ইস্তাহাৰত আমি প্ৰতিশ্ৰুতি দিয়া সেইবিলাক আখৰে আখৰে পালন কৰি সফল কৰি আমি কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈ সংকল্প লৈ পেলাই কাম কৰি যাম আমাৰ চৰকাৰ বনাবৰ কাৰণে নিশ্চয় আমি কাইলৈ আমাৰ দলীয় মজিয়াত আলোচনা কৰাৰ পাছত চৰকাৰটো কেনেকৈ বনোৱা হ'ব মই আপোনালোকক জনাই দিম আপুনি কিমান ভোট পাইছে আৰু আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কিমান পাইছে মই টোটেল 19,000 মানে 799টা ভোট পাইছো আৰু টোটেল আমাৰ ডিফাৰেন্সটো হৈছে 6,105 মই ডিফাৰেন্সত আজি জিকিছো আৰু সেইটো বিটিচি ইলেকশ্যনৰ কাৰণে এটা হিউজ মাৰ্জিন বুলি মই মানে সেইটো ক'ব পাৰো মই 2 নম্বৰ প্ৰমোদ বড়ো কি হ'ব চাই প্ৰমোদ বড়ো নাম্বাৰেই নাই তাৰ কিমান বেকফুটত যোৱা বুলি ভাবে আজিৰ তাৰিখত প্ৰমোদ বড়ো কিমান বেকফুটত গৈছে বুলি ভাবে আপুনি প্ৰমোদ বড়ো 0 ইয়াৰ কথা সুধি লাভ নাই বিজেপি কি বুলি বিজেপি কিন্তু আজিৰ দিনত আমি যেটো ফিল্ডত পাইছো বিজেপি বিটিসি ইলেকশনৰ ক্ষেত্ৰত বিজেপিয়ে বিপিএফৰ নেক্সটতে বিজেপি আছে সেকেন্ড পজিশন ইউপিএফএল নাই লাষ্ট বিগ ব্ৰাদাৰ হম বুলি কৈছে বিজেপি কোনে বিজেপি কৈছে আমি বিগ ব্ৰাদাৰ হম মই ক'ত সৰু আছে মই না আমি 10টা দিন আছে গততে আজি ভৈৰৱকুণ্ড গৈছো মই এতিয়া যেনিবা দৰংগাজুলি ইয়াৰ পিছত আকৌ কক্ৰাঝাৰত মিটিং কৰিম মুঠতে আমাৰ বিপিএফ দলৰ পজিশন খুব ভাল মুঠতে একদম পজিটিভলি গৈ আছে আজিলৈকে মুঠতে ইলেকশ্যন দিনলৈকে আমাৰ বিপিএফ দলৰ আজিৰ যিটো ষ্ট্ৰেংথ আজিৰ যিটো পজিশন এইটো থাকিব আৰু আমি মুঠতে আমি যেটো ভাবিছে ইয়াতকে বেছি সেট আমি পাম এবছলিউট মেজৰিটি এটা মই কৈছো এবছলিউট বা কি এইবিলাক কোৱা নাই মই যেটো ভাবিছো বিপিএফ দলে যেটো ভাবিছো ইয়াতকে বেছি পাব কিমান মান তথাপি কিমান মান এইটো মই নকওঁ
কোৱাটো দিগদাৰ হয় মুকলিভাৱে সমৰ্থন জনাইছে ইউপিপিএলক কি ক'ব এফচি ইউপিপিএল একে বস্তু এইবিলাক কি নতুন কথা মোৰ কাৰণে এইটো আপুনি দেখাই দিয়কচোন ইউপিপিএল অফিচ ক'ত আছে আপচি অফিচৰ পৰাইতো বিটিচি চলে 2 নম্বৰ दाथ' नोंथांमोना भिडिअखौ नायनानै नुखाबाय आरोना सोर देरहाखो आरो सोर जेनखो दामासारानो देरहाबाय होननानै बुंबाय आरोना दाथ' सरकारखौ माबायदि दालांगोन दा उनावसो मिन्थिसिगोन आरोना नोंथांमोना जुदि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै होलांनो दाबाव आरोना साबस्क्राइब खालामनानै होलांदो बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ थाबैनो लोगो मोनसिगोन बाय बाय